नमस्कार फ्रेंड्स पुनः এটা নতুন ভিডিঅলৈ মই পাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোহি আৰু আপোনালোকৰ কাৰণে লৈ আহিছো আজি এটা বিশেষ ভিডিঅ' যিটো ভিডিঅ'ত গম পাব আপোনালোকে অসমৰ পশ্চিম কাৰ্বি আংলঙত আজি দুদিন মানৰ আগৰ পৰা এক উত্তপ্ত পৰিস্থিতি হৈ আছে আৰু তাৰ সংক্ৰান্ততে আজি এই খবৰটো লৈ আহিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু শেষলৈকে চাব আৰু শেষত আপোনালোকৰ নিজৰ মতামত দিবলৈ নাপাহৰিব বেদখলকাৰীক ভূমিৰ পৰা বিচ্ছেদ কৰা হ'ব হয় ফ্ৰেন্ডছ এটা বিগ আপডেট পশ্চিম কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে এই কথা সদৰি কৰিছে সংবাদ মাধ্যমৰ আগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পিচিআৰ আৰু ভিচিআৰত যিসকল লোকে অবৈধভাৱে ভূমি বেদখল কৰি ইতিমধ্যে বসবাস কৰি আছে তেওঁলোকৰ ওপৰত উচ্ছেদ অভিযান চলোৱা হ'ব এই কথা সদৰি কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে আদালতৰ নিৰ্দেশ অনুসৰি তেওঁলোকলৈ প্ৰেৰণ কৰা হ'ব জাননী আৰু এই জাননী প্ৰেৰণ কৰাৰ পিছতে তেওঁলোকক অবৈধভাৱে যিসকলে বসবাস কৰি আছে তেওঁলোকৰ মাজত চলিব উচ্ছেদ অভিযান হয় এই কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে ইতিমধ্যে ডিফুত অনুষ্ঠিত হৈ গ'ল এক বৈঠক য'ত উপস্থিত আছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাসকল আৰু বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ নেতাসকলৰ উপস্থিতিত 3 ঘণ্টা বৈঠক যোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই কথা সদৰি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে শুনক তেখেতৰ নিজৰ মন্তব্য আজি আমাৰ কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি স্বাৰ্থত আপোনালোকে ইয়াৰ আজি আমাৰ এই সভাত অহাৰ কাৰণে মই আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আজি আমাৰ সভাত ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে ৰাজনীতি দল যিমানখিনি আছে লগতে ছাত্ৰ সংগঠন কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ পিজিআৰ ভিজিআৰ সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে পিজিআৰ ভিজিআৰ সেইটো ইনক্ৰচাৰবিলাকৰ ইভেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে সেইমতে আমি সিদ্ধান্ত ল'লোঁ কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ পিজিআৰ ভিজিআৰ ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে মানে SOP বনাব লাগে বুলি কৈছে সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাব তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে ফুলনি চাৰ্কোল আৰু য'তে আমাৰ চিংনিয়ান চাৰ্কোল ডিফু চাৰ্কোল ডংকামকাম ৰেভিনিউ চাৰ্কোলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইভেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ তাৰ বাহিৰেও যিবিলাকৰ পিজিআৰ ভিজিআৰ বসবাস কৰা চৰকাৰী কামবোৰবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী কামবোৰৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে আমি কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি কোনো ইভেকশ্যন নকৰে ইয়াত সদায় এই পিজিআৰ ভিজিআৰ বসবাস কৰা অকল বেলেগ বেলেগ
মানে নন ট্ৰাইবেল নহয়, ট্ৰাইবেলবিলাকক বসবাস কৰা আছে। ইয়াত কাৰ্বিও আছে, বড়ো আছে আৰু তিৱাও আছে, বিহাৰী আছে, বেংগলী আছে, নেপালী আছে, সকলো জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে ইনক্ল'চাৰ। তেওঁলোকৰ কাৰণে আমি এজ পাৰ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ।